নমস্কাৰ সাংবাদিক বন্ধুসকল আজি 19 তাৰিখ অহাকালি লাষ্ট প্ৰচাৰ আপোনালোকে জানে চিৰাং জিলা আমাৰ দুজন কেণ্ডিডেট আছিল থৰিবাৰীত ববুল চৌধুৰী আৰু 93 চিৰাঙত ভূমিদিতা ব্ৰহ্ম চৰকাৰ ইতিমধ্যে ৰাজনৈতিক পথ পৰিৱৰ্তন যথেষ্ট হৈছে থৰিবাৰী সমষ্টিত সকলোৰে এটা আশা আছিল যে বিজেপি কেণ্ডিডেট যাতে পৰাভূত হয় আৰু গোটেই পৰিস্থিতি কিন্তু সেইফালে অংকত গৈ আছে বিশেষভাৱে বিটিচি সকলো শ্ৰেণীৰ ৰাইজ আমাৰ বড় ভাইসকলে হওক বা আদা জনগোষ্ঠীয়ে হওক এতিয়া বিজেপিৰ স্বয়ং চিফ মিনিষ্টাৰ ডাঙৰীয়া সভাপতি ডাঙৰীয়াই কৈছে যে এইবাৰ বিটিচি ইলেকশ্যনত আমি চৰকাৰ বনাব পৰাকৈ তেওঁলোকে MCL পাব মই আপোনালোকৰ জৰিয়তে এটা কথাই সুধিব বিচাৰিছোঁ যে ইমান তেজৰ বিনিময়ত সংগ্ৰামৰ বিনিময়ত যিখন বিটিচি হৈছে তাত যিসকল ষ্টেক হোল্ডাৰ আছিল বিশেষকৈ বড় ভাইসকলে কিন্তু এটা কথা ভাবিছে যে যদি বিটিচিখন তেওঁলোকে লৈ দিল্লী দিছপুৰ থকাৰ পিছতো তে আমাৰ কাৰণে কি থাকিল কাৰণ বিটিআৰৰ জৰিয়তে ইয়াত সহস্ৰ আৰু নিৰস্ত্ৰ আন্দোলনৰ এটা সমাপ্তি ঘটিছিল সকলোৱে ভাবিছিল বিটিআৰৰ জৰিয়তে বৰলেণ্ডৰ ইছ্যুটো একেবাৰে চিৰদিনলৈকে সমাধান মানে শেষ হৈ গ'ল কিন্তু এই বিজেপিৰ যিটো কুচকোৱা যিটো আগ্ৰাহী নীতি তাৰ ফলত কিন্তু ইতিমধ্যে বিটিচিৰ বিভিন্ন প্ৰান্তত মানুহবিলাক এটা অস্থিৰ বা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে মই সেইকাৰণে তেখেতসকলক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াত যিমান বড় বড় খেলিছে ট্ৰাইবেল নন ট্ৰাইবেল খেলিছে বা এনেকুৱা ধৰণে উচ্চতলীয় কাৰ্য কৰিছে বিটিচিৰ যদি আকৌ তেনেকুৱা পৰিস্থিতি হয় আকৌ যদি বৰলেণ্ড মুভমেণ্ট হয় তাৰ কাৰণে কিন্তু আপোনালোক জগৰীয়া হ'ব আজি প্ৰমোদ বড়োৰ পৰা আৰম্ভ কৰা বিজেপি নেতাসকলে দাবী কৰিছে তেওঁলোকে হেনো বিটিচিৰ শান্তি আনিছে যে বিটিচিৰ প্ৰায় 38 লক্ষ মানুহে জানে যে 2014 চনত নৱসৈনিক আৰু ৰাইজে মিলি যিটো ইলেকশ্যন খেলিছিল তাৰ পৰাই আচলতে সহস্ৰ এক্টিভিটি হওক নিৰস্ত্ৰ এক্টিভিটি হওক বৰলেণ্ডৰ নামত লাহে লাহে কমি আহি আজি এটা পৰ্যায় পাইছে শেষ হৈছে পুনৰ আকৌ এবাৰ বিটিচি নজ্বলাবলৈ মই বিনম্ৰভাৱে আমাৰ মুখ্যমন্ত্ৰী বা বিজেপি সভাপতি আমি আহ্বান জনাইছোঁ আৰু থৰিবাৰী সমষ্টি বা বিজনী বা চিৰাঙৰ সমষ্টিৰ ৰাইজক তেওঁলোকে নিজৰ বিচাৰ বিবেচনাতে বিবেকেদি ভোট দিয়ক আমাৰ ইয়াত ববুল চৌধুৰী আছে আজি অজয় ৰায় হোৱাৰ সম্ভাৱনা যথেষ্ট আছে খলিলু ডাঙৰীয়া অলপ আগত আছে হয়তো অহাকালিলৈ তেওঁলোকে পিছ পৰি যাব মাজৰ মানুহ হিচাপে কাৰণ GSP বা নৱসৰণীয়া আমি সদায় বিটিচিৰ স্থায়ী শান্তি ভাতৃত্ববোধ বা প্ৰগতিৰ কাৰণে আমি কাম কৰি আছোঁ সেইকাৰণে এইবাৰ আমি কৈছোঁ ইয়াত কোনো বড় নচলিব ইয়াত কেৱল বিটিচি ৰাইজৰ কথাহে চলিব আমি সেইকাৰণে পাৰ্টি বনাইছে পাৰ্টি আগবঢ়াই দিছোঁ মই বিনম্ৰ অনুৰোধ যাতে আপোনালোকে সাম্প্ৰদায়িক শক্তিবিলাক ভোট দিয়াৰ সলনি বিভাজনবাদী শক্তিবিলাক ভোট দিয়াৰ সলনি যাতে GSPত ভোটটো দিয়ে আৰু বিশেষভাৱে এখেতসকলে যিবিলাক কেণ্ডিডেট দিছে অজয় ৰায় MLA আছিলে তেওঁ MLAতে ঠিক আছিল কিন্তু তেওঁ MLA বাদ দিলে MCLত দিছে কাৰণ তেওঁলোকে জানে যে অহা দিনত তেওঁ আৰু MLA হোৱাৰ কোনো সম্ভাৱনা নাই MLA হোৱাৰ কোনো সম্ভাৱনা নাই যাৰ কাৰণে তেওঁক তাতে আচলতে দিছে আচলতে অজয় ৰায়ক বলি বকৰা বনাইছে আৰু অজয় ৰায় যিখিনি প্ৰতিশ্ৰুতি দি বিজনীবাসীক মানে তেওঁলোকে নিৰ্বাচন খেলিছিল জয়ী হৈছিল তেওঁ কিন্তু সেইখিনি ৰাখিব পৰা নাই তেওঁ কোনোদিনে বিজনী ৰাইজৰ মানে কথাখিনি পাৰ্লিয়ামেণ্ট মানে এছেম্বলিত আমি উত্থাপন কৰা দেখা নাপালোঁ সেইকাৰণে মই পুনৰবাৰ কৈছোঁ আপোনালোকে জানে যে আমাৰ ববুল চৌধুৰী থৰিবাৰী কেণ্ডিডেট মই আটাইকে বিনম্ৰ আহ্বান যাতে এইবাৰ টৰ্চ লাইটৰ ছবিত ববুল চৌধুৰীক ভোটটো দিয়ে